এইবাৰ বিহুত মানুহজনীয়ে নমনা হৈছে নহয়। ক'ৰ পৰানো ইমান বজাৰ কৰিম? বহুত বাজেট দি দিছে। আজি ক'তো নাযাওঁগে, থানাত নাযাওঁ। আজি ৰাস্তাতে ৰ'ম। পাম কেইটামান মক্কেল। চাওঁ কি হয়। আজি ইয়াতে ৰখিম, ৰাস্তাতে ৰখি থাকিম। কালি ছাৰে সুধিলে কৈ দিম আৰু ছাৰ পেট বিষ আছিলে। ময়োতো জানো না। ঐ ঐ পুলিচ বহিছে ইয়াত, চেক বহিছে। সেইটো চা পুলিচ বহিছে। ঐ এতিয়া এটা বুদ্ধি কৰিব লাগিব নহয়। তই পেটত ধৰ, পেটত ধৰি কিনি যেতিয়া ওচৰত যাম তই কবি মোৰ বহুত পেট বিষ, মই কৈ দিম বাৰু। পাছত আমি গুচি যাম, এৰি দিব আমাক। ঠিক আছে, ভালকে এনেকুৱা কৰি থাকিবি। ঠিক আছে, আচ্ছা। কাগজ পাতিটো আনা নাই। আমাৰ ভাইটিৰ পেটৰ বিষ হ'ল, পেটৰ বিষ, মেডিকেল যাব লাগে। আমাক এৰি দিয়ক, ইমাৰ্জেঞ্চি যাব লাগে। কাৰ পেটৰ বিষ? এইটো চাওক ছাৰ, পুৰা পেট বিষ। সঁচাকে জানো? হয় ছাৰ, চাই লওক আপুনি। এৰি দিয়ক আমাক, আমাৰ যাব লাগে। কি খাই আহিছ ঘৰৰ পৰা? ঘৰ একদম দি দিব লাগে। লাইচেন্স আনিব নোৱাৰ, লাইচেন্স আনিব নোৱাৰ, হেলমেট পিন্ধা নাই। তই এনেকে গুচি গলি, আৰু এদিন পাম নহয়, তই আহিবি নহয়। চালা পুলিচকো ঠকিব পাৰে না। হ'ব, এইয়া এটা আহিছে দেই। আজি এটা পালো, আৰু এটা পালো মক্কেল। লাইসেন্স ক'ত? লাইসেন্স তো আনা নাই। লাইসেন্স আনা নাই? নাই। গাড়ী কাগজ পাতি ঠিক আছে নাই? কাগজ পাতি ঠিকই আছে বাৰু, আনা নাই ন এতিয়া। ইন্স্যুরেন্স? ইন্স্যুরেন্সও কৰা হৈছে কিন্তু আনা নাই। কেলে আনা নাই? হেলমেট ক'ত? সোনকালে আহিলো যে হেলমেটটো থৈ আহিব। হেলমেট ক'ত থৈ আহিলি? ঘৰতে থৈ আহিলো। ঘৰতে থৈ দিবি, এইটো ঘৰতে থৈ দিবি। ঘৰতে থৈ দিবি, নহ'লে পুৰণা হ'ব। লগৰটো নাই পুৰণা হৈ যাব। তই কাগজ পাতি একো নাই, তোৰ ফাইন লাগিব, নহ'লে কেছ লিখিম, ফাইন দিব লাগিব। তোৰ এতিয়া নাই, তই 500 টকা এটা ফাইন দে। বহুত এমাৰ্জেন্সি যাব লাগে। 500 টকা এটা ফাইন দে। 500 টকা এটা ফাইন দিব লাগিব তই। ইমান পইচা নাই ন এতিয়া। পইচা নাই? নাই ন। ইমান ধুনীয়া বাইক এটা লৈ আহিছ, ইমান হেণ্ডচম ল'ৰা। দেখাত ইমান হেণ্ডচম লাগিছে, আৰু পইচা নাই? কেনেকুৱা ল'ৰা? কি কৰিব এতিয়া, পইচা নাই পকেটত, কিনো কৰিম। দে 500 টকা এটা ওলা। নাই 500 টকা এটা দে এইবাৰ। নাই নহ'ব, দিব লাগিব। দে বেলেগ গাড়ী আহিব এতিয়া। দে 500 টকা নাই। কিমান আছে? 200 টকা এটা আছে, এতিয়া মোৰ লাগিব, তেল ভৰাই যাব লাগিব। 200 টকা দে। ছাৰ 200 টকা দিলে মই 100 টকা তেল ভৰাব লাগে। একদমেই তেল নাই, চাই লওক আপুনি, তেলে নাই। তেল চেল এইবিলাক ক'ত যাবি নো? তই ক'ত যাবি? মই বহুত দূৰ যাম। হ'ব 100 টকা দে। খুচুৰা নাই ন ছাৰ? খুচুৰা নাই? নাই। হ'ব, মই খুচুৰা দিছো ল। ওলা 200 টকীয়া ওলা। চালা ইমান হাৰামি। ৰাতিপুৱা কাৰ মুখ চালো আজি? চালা নাই, কি কৰিম? পুলিচকো মানুহে ঠগি দিয়ে। ইমান হাৰামি। হ'ব, পাম। মোৰতো লৈ গলি না পইচা। হ'ব, এইয়া আৰু এটা লাষ্টত পাইছো মক্কেল আজি। কাগজ পাতি ওলা। কাগজ পাতি নাই তো। কাগজ পাতি ওলা নাই। পইচা ওলা, নহ'লে স্যার পয়সা তো আনা নাই আজি। পইচা ওলা। নাম তই নাম গাড়ীৰ পৰা নাম। কাগজ পাতি ওলা।
এইবিলাকক এনে এৰি দিলে নহ'ব চালা ইয়াৰ চাগে কাগজ পাতি নাই আজি চালা কাগজ পাতি নাই চাগে ন হ'ব মই এইটো বিক্ৰী কৰি এইবাৰ বিহু খাম আহিবি তই আহিবি আজি বাইকেই পাইছোঁ এটা যা ঐ চলাব পাৰিম নে নাই হা ষ্টাৰ্টেই নহয় কি বাইক হে কাবাৰীৰ পৰা আনিছে নেকি এইটোৱে আজি কাবাৰীত বিক্ৰী কৰিম এইটো দি আজি বিহু খাম আমাৰ ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব এটা শ্বেয়াৰ কৰিব আৰু আমাৰ ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আমাৰ ভিডিঅ' সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক থেংক ইউ